মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ সোনকালে পানী ওলোৱা সমস্যাৰ সহজ কিবা মেডিচিন আছে নেকি, যে তেনেকুৱা কিবা মেডিচিনৰ সহায়ত অতি সোনকালে এই যিটো প্ৰব্লেম, এই প্ৰব্লেমটো সমাধান কৰিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথাটো গম পাব আৰু আপুনি আপোনাৰ জীৱনত এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া, আপুনি ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে যিকোনো মহিলাৰ, যিকোনো পুৰুষৰ অতি সহজে বীৰ্যপাত হৈ যায়। এই সমস্যাটো পাৰ্মানেণ্টলিভাৱে কেনেকৈ কিয়ৰ কৰিব পাৰি, যে এই সমস্যাটো আৰু নহ'ব, পাৰ্মানেণ্টলি কিয়ৰ কৰিম, বা কিবা সহজ কোনো মেডিচিন আছে নেকি, বা সহজ কোনো পদ্ধতি আছে নেকি যেনেও যি পদ্ধতিৰ সহায়ত এই বেমাৰটো নাইকিয়া কৰিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইটো কথা চাওক যে তেনেকুৱা যদি কিবা সমস্যা হয়, বাৰু এইটো সমস্যাৰ কাৰণে সহজ কোনো মেডিচিন নাই, আৰু এইটো এটা বৰ কমন সমস্যা। যিমানকেইটা যৌন সমস্যা আছে চবৰ ভিতৰত এইটোৱেই হ'ল আটাইতকৈ কমন সমস্যা। প্ৰায় লোকৰ, প্ৰায় পুৰুষৰ এই সমস্যাটো হৈ থাকে। এইটো আগৰ ভিডিঅ'ত আমি কৈছোঁ যে এইটো বেছিকেলি দুটা কাৰণে হয়, লিংগৰ অভাৰ চেঞ্চিটিভিটি আৰু লিংগৰ অভাৰ এক্সাইটমেণ্ট। এতিয়া এই বস্তুটো যদি ব্লক কৰা যায় তেনেহ'লে এইটো ঠিক হ'ব। তাৰ কাৰণে ডিৰেক্ট এলোপেথিক কোনো ট্ৰিটমেণ্ট নাই। ইনডাইৰেক্ট আমি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ, যিটো এটা হৰমনেল ট্ৰিটমেণ্ট, আৰু সেই হৰমনেলটো থেৰাপি লোৱাৰ লগে লগে আপোনাৰ যিটো এক্সাইটমেণ্ট আৰু চেঞ্চিটিভিটি আছে, সেই দুয়োটা বস্তু ব্লক কৰিব পাৰোঁ, আৰু সেই দুয়োটা বস্তু ব্লক কৰাৰ ফলত এই বেমাৰটো পাৰ্মানেণ্টলি কিয়ৰ কৰিব পৰা যায়। যদি আপোনাৰ তেনেকুৱা সমস্যাৰ সমাধান লাগে, হোৱাটছএপত কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰিব, আৰু আপুনি এই সমস্যাটোৰ পৰা মুক্তি লাভ পাব। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি আপুনি ভিডিঅ'টো ইনফৰ্মেটিভ ভাবিছে, পেজটো